গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালেই চাগে, কিন্তু আমাৰ ইমান ভাল নহয়। বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ। কাৰণ হ'ল আমাৰ কাকা ঢুকাইছিল, সেইবাবে যি কি নহওক এতিয়া হ'ল আজি 16-17 দিনমানেই হ'ল। 17 দিনমানেই হ'ল। সেইবাবে ভাবিলোঁ যে আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহোঁ। ভিডিঅ'টো তেনেকুৱা বিশেষ একো নহ'ব, কাৰণ মই ভিডিঅ' ইমান কৰিবতো পৰা নাছিলোঁৱে ইমান দিনে। তথাপিতো যি আমাৰ কাকা ঢুকাইছিলে সেইখিনি সময়তে যি কাজ কৰা হয় সেইখিনি সময়তে মই অলপ সৰু বেলেগক লগাই ভিডিঅ' কৰাইছিলোঁ। ভাবিছোঁ সেয়া আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তেনেকুৱা বিশেষটো একো নহ'বই, আৰু কিদৰে কাজ পতা হয় আপোনালোকে হয়তো নিশ্চয় জানেই। তথাপিতো মই কাকা এটা স্মৃতি হিচাপে ভিডিঅ'কেইটা কৰি ৰাখিছিলোঁ। ভাবিছিলোঁ যে মই মোৰ ইউটিউব চেনেলত দিম, যাতে চিৰযুগমীয়া হৈ থাকক, যাতে মনত থাকক, সেই বুলি ভাবি সেয়েহে আজি আপোনালোকৰ আগলৈ আগবঢ়াব ওলাইছোঁ সৰু কিছু অংশ, যিবোৰ স্মৃতি আমাৰ লগত সদায় থাকিব বুলি ভাবি দিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু তেনেহ'লে আহক, কি অংশনো মই কৰিছিলোঁ সেই অংশখিনি আপোনালোকে চাই লওক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, ভকতে ফল মূল কাটি আছে আৰু আনফালে প্ৰসাদ ধুই আছে। এতিয়া ঘোষা গাব। এতিয়া নাম গাব। চাওক, আমাৰ ঘৰৰ সকলো বহি আছে। খুব ধুনীয়াকৈ ভকতসকলে নাম গাইছে, খোল পোষণ কৰিছে। যিহেতু আমাৰ কাকা আমাৰ ঘৰৰ মুখ্য মানুহ আছিল, সেইবাবে সকলো নিয়ম নীতিৰে কাজ পতা হৈছিল। এতিয়া গৈ আছোঁ কাকাক ভোজন দিবলৈ। এয়া আমাৰ পেহীয়ে দি আছে। এয়া হৈছে ভোজন গ্ৰহণ কৰাৰ সময়। সকলো দিশ চাই পতা হৈছে। এতিয়া হৈছে ভকতক বিদায় দিয়া সময়। এয়া ভকতক উপহাৰ দি আছে এজনকৈ। এতিয়া গাব ঘোষা। আজি হৈছে নেক্সট ডে। যিসকল মানুহে খৰি দিয়ে সেইসকলক খোৱা হৈছে পিছদিনাখন। আমাৰ নিয়মত পিছদিনাখন খুওৱা হয়। এয়া দেখিছে। এয়া হৈছে কাকাৰ ফটোখনত থৈ দিছোঁ। এইটো হৈছে আমাৰ কাকাৰ বেগ, আৰু সেইডাল হৈছে লাখুটি। আমি কাকাৰ স্মৃতি হিচাপে থৈ দিছোঁ, দি নিদিলোঁ। কাষতে আছে কাকাৰ ৰেডিঅ'টো, আৰু এইখন হৈছে কাকা বহা চকী। তাত আমাৰ মেকুৰীটো বহি আছে, আৰু কাষতে আছে টিভিটো, আৰু তলত আছে কাকাৰ চেণ্ডেলযোৰ।